নমস্কাৰ হৈ গছে বনে সেউজীয়া পাত পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠি লাহনিখন কান্ধত লৈ অ নৱ গৰু গা ধুৱাবলৈ যাওঁ অ নৱ গৰু গা ধুৱাবলৈ যাওঁ ঐ দীঘলতি পাত মাখিয়তী পাত হাতত খৰিকা লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ ঐ দীঘলতি পাত মাখিয়তী চাত হাতত খৰিকা লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ অ আহি পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউ পাঞ্জাবী চোলাটো দিবি নুসুধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ হৈ দীঘলতি পাত মাখিয়তী চাত হাতত খৰিকা লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। নমস্কাৰ। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰঙালী বিহুটিত এইবাৰ যদিও আমি কৰোণাৰ আতংকত ঘৰৰ ভিতৰতে সোমাই আবদ্ধ হৈ থাকিবলগীয়া হৈছে, তথাপিও বাপতি সাহোন বিহুটিৰ সকলোলৈ মোৰ হিয়া ভৰা মৰম আৰু লগ জনালোঁ। ধন্যবাদ।